সেই দোস্ত ইয়াত মানে গণেশ পূজাৰ প্ৰস্তুতি চলি আছে আৰু এওঁলোকে কাম কৰি আছে ইয়াতে কাম কৰি আছে এনেদৰে মানে কিছুমানে এনেদৰে মানে কাপোৰ মাৰি আছে আৰু কিছুমানে ইয়াতে মানে খিৰাৰ কাৰণে এটা ব্যৱস্থা চলাই আছে আৰু ইয়াতে মানে ৰন্ধা বঢ়াৰ ঘৰ হৈ আছে ইয়াতে মানে চাহ খিচিৰি মানে ইয়াতে বনাব তেওঁলোকে মানে ৰন্ধা বঢ়াৰ ঘৰ ৰেডি কৰি আছে এতিয়া মানে মই এই দাদাৰ ওচৰলৈ যাম মানে ইয়াতে কেনেধৰণে পূজা অনুষ্ঠিত কৰা হয় আৰু এইবাৰ কেনেদৰে অনুষ্ঠিত কৰা পূজা হ'ব এইবাৰ জানি লওঁ গণেশ পূজা মানে ইয়াতে পূজা কেনেদৰে অনুষ্ঠিত কৰা হয় প্ৰশান্ত প্ৰেচিডেণ্ট আৰু আমাৰ তো খিচিৰি হ'ব কালিকা ভাল ধৰণে মানুহখিনি খুব লাগিব কালি দিনটা হ'ব খিচিৰি আৰু লগতে আমাৰ হেৰি আছে কিবা কয় আইচ চন্দন মানুহখিনি ভালকৈ খুব লাগিব এতিয়া ভাল ধৰণে হেৰি কৰিব লাগিব সৎকাৰ সংবিধান নিমন্ত্ৰণখিনি কৰিব লাগিব পূজা পানী হ'ব গোটাই মানুহখিনি আহিব আৰু কিবা ক'ব লাগিব আৰু বুজিল এইখিনি আৰু নাই এইখিনি ভাল কথা হ'ব ছাৰ না এইখিনি হ'ব আৰু নালাগে হ'ব আৰু পূজা পানী এইখিনিয়ে হ'ব আৰু কালি আমাক ভাল ধৰণে খিচিৰি কৰিম আমি গোৱা লোৱা কৰিম মানুহ বহলপুৰৰ পৰা মানুহ আহিব ফুটাপাৰাৰ পৰা মানুহ আহিব নিজানিৰ পৰা আহিব ভকতপাৰাৰ পৰা আহিব আৰাঝাৰৰ পৰা মানুহ আহিব গতিকে আমাক ভাল ধৰণে সৎকাৰ সংবিধান কৰিব লাগিব বিদ্যাপুৰৰ পৰা আহিব লগতে আমাক খিচিৰি হ'ব উৎপাদন প্ৰসাদ বিতৰণ কৰিব লাগিব মানুহখিনি দিব লাগিব মানুহখিনি যেন বেয়া নাপায় মানুহখিনি ভাল পায় এই আৰু আমাৰ ওচৰত ক'ব লগা থাকিল এতিয়া মানে দাদাহঁতে ইয়াত পূজাৰ যা যোগাৰ চলাই আছে ইয়াত মানে নিচান বনাই আছে এতিয়া ৰঙা বগা নিচান মানে কেনেধৰণে পূজা অনুষ্ঠিত কৰা হয় আৰু এইবাৰ কেনেধৰণে মানে পূজাখন অনুষ্ঠিত কৰা হ'ব এইটো আমাৰ যিখন আমাৰ এগ্ৰিকালচাৰ নাইবা আমাৰ এই ফাৰ্মিং কৰ্পৰেশ্যনৰ পৰা আমাৰ গঞা ৰাইজে সকলো ৰাইজে যাতে পূজাখন আমাক ভালদৰে পুজিব পাৰোঁ ভালদৰে আগুৱাই লৈ যাব পাৰোঁ সেইটোৱে আমি সকলো ৰাইজৰ বাবে অনুৰোধ কৰা হয় কাৰণ কিয়নো আমাক এই বস্তুবিলাক আমি যদি এইবিলাক পাহৰি যাওঁ তেনেহ'লে আমাৰ কোনো অস্তিত্ব নাথাকিব কি থাকিব একো নাই আমাৰ কাৰণ আমি এইবিলাক পূজাবিলাক আমি আগুৱাই লৈ যাব লাগিব মানুহক ধৰ্মবিলাক আগুৱাই নিব লাগে এই আজি মেলখন যে পাতিছে গণেশ মেল কিয় আজি পাতা হ'ল কি কাৰণত গোটেইখিনি লগ যাতে ইয়াত মানুহখিনি ইয়াত জড়িত হয় মিলাপ্ৰীতি হয় সেইখিনিৰ কাৰণে আমি পূজাখন আয়োজন কৰা হয় আৰু গণেশ বাবা আমি আশা কৰোঁ আমি আগুৱাই লৈ যাম বুলি ভাবিছোঁ কালি মানে পূজা অলপ হোৱাৰ পাছত কালি মানে খোৱাৰ ব্যৱস্থা ইয়াত কৰাব খিচিৰি টিচিৰি ইয়াত থালি আনি থৈছে ইয়াত
সেই দোস্ত ইয়াতে মানে দোকান হৈ আছে এইটো কিহৰ দোকান হৈ আছে মানে পুচি আহো মানে এইটো হোটেল যেন লাগে এইটো হোটেল হ'ব নে বাৰু এইটো মানে হোটেল হ'ব ইয়াতে মানে বহু ধৰণৰ বস্তু পোৱা যাব সেই দোস্ত এতিয়া মানে মই ঘৰলৈ যাম আৰু কাইলৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ইয়াতে পূজাখন কেনেধৰণে অনুষ্ঠিত কৰা হয় তেনেহ'লে আজিলৈ বাই